গাইছ আমি পিঠাগুড়ি ভাজি লওঁ তৰকাৰীৰ কাৰণে ৰঙচুৱাকৈ ভাজিম তেতিয়া চব্জিত ভাল হ'ব খাব। জালুক গুড়া নিদিলে খাবলৈ বেয়া হ'ব চব্জি। আপোনালোকে এনেকৈ বনাই খাই চাব। ফ্ৰেণ্ডছ, আমাৰ খানা ৰেডি। আজিৰ তৰকাৰীটো হৈছে পিঠাগুড়ি আৰু লোকেল কুকুৰা। আচলতে আমি আজি যিটো তৰকাৰী বনাইছোঁ এইটো আমাৰ মিচিং সমাজত এৱা সকামত এনেকৈ তৰকাৰী বনাই, ঠিক তেনেকৈ আমি বনাই খাই চাওঁচোন। লগত আছে কলমৌ জবৰা, নেমু টেঙা। খাই আজৰি হ'লো, খাই বহুত সোৱাদ পালোঁ। আপোনালোকে এনেকৈ বনাই খাই চাব।